হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল অল ইনফৰমেশ্যন। আশা কৰোঁ বন্ধু বান্ধৱীসকল চবেই ভালে আছে। হয়, এই চেনেলটোত আপোনালোকে সকলো ধৰণৰ গভৰ্ণমেণ্ট জব ৰিলেটেড আৰু এডুকেশ্যন ৰিলেটেড ভিডিঅ' সকলোৰে আগত পাই যাব। চ' যদিহে চেনেলটোলৈ আজি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আহক বন্ধুসকল, আজি আমি BSF, CISF আৰু ইণ্ডিয়ান নেভিত কিছুমান পদ ওলাইছে। তো কি পদ ওলাইছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, দৰমহা কিমান হ'ব, এই গোটেইখিনিৰ বিষয়ে সবিশেষ আলোচনা কৰিম। তো মোৰ স্ক্ৰীণত আপোনালোকে চাব পাৰিছে, ইয়াত চাওক দি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ হেড কনষ্টেবল, ৰেডিঅ' অপাৰেটৰ এণ্ড হেড কনষ্টেবল ৰেডিঅ' মেকানিক অনলাইন এপ্লিকেশ্যন অনলি। এই দি আছে চাওক, ইন একৰ্ডিয়েঞ্চ উইথ পজিশ্যন কনফাৰ্ম ডেট MHA বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ৰেডিঅ' অপাৰেটৰ পোষ্ট ওলাইছে। তো আহক চাওক কি পোষ্ট ওলাইছে ইয়াত। তো প্ৰথমে ইয়াত দি আছে চাওক হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ। তো ইয়াত দৰমহা দি আছে কিমান চাওক, 25,500 পৰা ষ্টাৰ্টিং হ'ব আৰু 81,000লৈকে হ'ব আপোনাৰ দৰমহা। তো ইয়াত দুটা পদ দি আছে, এটা হেড কনষ্টেবল ৰেডিঅ' মেকানিক আৰু এটা হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ। তো দুইটাৰে ছেমেই আপোনাৰ দৰমহাটো। তো ইয়াত চাওক আপোনাৰ ভেকেঞ্চি কিমান আছে। আপোনাৰ ইয়াত টোটেল ভেকেঞ্চি যদি আপোনালোকে চাব পাৰিছে 900টা আৰু ইয়াত আছে 982 আৰু 330, মানে 1200মান পোষ্ট আছে টোটেল। 1200 আৰু এইফালে 200, আপোনাৰ 1300মান পোষ্ট আছে। তো ইয়াত কেটেগৰী ৱাইজ পোষ্টখিনি ভাগ কৰি দিছে সিহঁতসকলে, কি কেটেগৰীত কিমানটা পোষ্ট আছে আপোনালোকে চাব পাৰিছে। SC ST গোটেইখিনি কেটেগৰী মিলাই আপোনাৰ পোষ্ট আছে। তো এইখিনি ইয়াৰ পোষ্ট। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে চাওক। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপুনি মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব আৰু আপোনাৰ ITI চাৰ্টিফিকেট থাকিব লাগিব, কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰামিং এছিষ্টেণ্ট বা ডাটা প্ৰগ্ৰামিং, এইখিনিত আপোনাৰ ITI থাকিলে আপোনাৰ কাৰণে কৰিব পাৰিব। আৰু যদি আপুনি 12 পাছ আছে, ফিজিক্স কেমেষ্ট্ৰি মেথছত আপোনাৰ 60% মাৰ্ক আছে, তথাপি আপুনি যিটো আপোনাৰ হেড কনষ্টেবল SCৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু হেড কনষ্টেবল RMৰ কাৰণে কি লাগে চাওক, মেট্ৰিকুলেশ্যন লাগিব আপোনাৰ, আৰু তাৰ লগতে আপোনাৰ ITI চাৰ্টিফিকেট লাগিব, ছেম লাগিব আপোনাৰ ৰেডিঅ' টেলিভিশ্যনত বা আপোনাৰ কম্পিউটাৰ অপাৰেটৰ, ডাটা অপাৰেটিং, এইখিনিত আপোনাৰ যদিহে ITI চাৰ্টিফিকেট আছে তেতিয়া আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব নিশ্চয়। তো ইয়াৰ এজ লিমিট বিচাৰিছে 18 পৰা 25 বছৰ। কেটেগৰী ৱাইজ এজ ৰেষ্ট্ৰিকশ্যন আছে। আপোনাৰ OBC হ'লে আপুনি 18 পৰা 28 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব, আৰু SC ST হ'লে আপুনি ইয়াৰ কাৰণে 30 বছৰ হ'লেও আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো এইখিনি আপোনাৰ এজ ৰিলেক্সেশ্যন আছিল ইয়াৰ। তো ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ ৰিটাৰ্ণ এক্সামটো প্ৰথমে হ'ব, বা মানে চিলেকশ্যন পেজটো এনেকুৱা হ'ব। প্ৰথমে ৰিটাৰ্ণ এক্সাম আছে আপোনালোকৰ, কিমান মাৰ্কৰ চাওক, ফিজিক্স 40 মাৰ্কৰ, মেথমেটিক্স 20, কেমেষ্ট্ৰি 20, ইংলিছ এণ্ড GK 20, 100 মাৰ্কৰ আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব। ছেকেণ্ড ফেজত আপোনালোকৰ ফিজিকেল হ'ব। ফিজিকেলত কি দিয়া চাওক, 150 মিটাৰ, 7 চেছ, মানে গোটেইখিনি হাই জাম্প, লং জাম্প, 16 কিলোমিটাৰ ৰেচ, তো গোটেইখিনি হ'ব। তো 2 টায়াৰত আপোনালোকৰ চিলেকশ্যন হ'ব। প্ৰথমে ফেজ 1, ফেজ 2, প্ৰথমে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম, তাৰপিছত ফিজিকেল, এইখিনি হ'লে আপোনালোকে ইয়াৰ কাৰণে চাকৰি পাই যাব। তো ইয়াৰ বন্ধুসকল, ইয়াৰ লাষ্ট ডেটটো অতি শীঘ্ৰে কম আছে। তো ইয়াৰ লাষ্ট ডেটটো আছে আপোনাৰ 19 ছেপ্টেম্বৰলৈকে, আপোনালোকে শীঘ্ৰে ইয়াৰ কাৰণে এপ্লাই কৰক। তো আহক আমি এতিয়া আলোচনা কৰোঁ CISFত ওলোৱা পোষ্টৰ বিষয়ে। তো CISFত কি ওলাইছে চাওঁ আহক। তো ইয়াত চাওক ৰিক্ৰুটমেণ্ট ওলাইছে CISFৰ ফালৰ পৰা। তো চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা কি ওলাইছে চাওক। ইয়াত দুটা পোষ্টও ওলাইছে আপোনাৰ, এটা হৈছে ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট চাব ইনস্পেক্টৰ ষ্টেন'গ্ৰাফাৰ। তো ইয়াৰ কাৰণে আপুনি পোষ্ট বিষয়ে চাওঁ আহক তলত। চ' দুটা পোষ্ট আছে, এটা এছিষ্টেণ্ট চাব ইনস্পেক্টৰ আছে। তো ইয়াৰ ষ্টাৰ্টিং দৰমহা 29,000 পৰা 92,000, আৰু এটা আছে হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল, যাৰ কাৰণে 25,000 পৰা আপোনাৰ দৰমহা ষ্টাৰ্ট হ'ব। তো কেটেগৰী ৱাইজ পোষ্ট ভাগ কৰি দি আছে। টোটেল পোষ্ট আছে আপোনাৰ 418টা আপোনাৰ মেলৰ কাৰণে, আৰু ফিমেলৰ হেড কনষ্টেবলৰ কাৰণে আছে 418টা, আৰু আপোনাৰ এছিষ্টেণ্ট চাব ইনস্পেক্টৰৰ কাৰণে 132টা, টোটেল 500টা পোষ্ট আছে ইয়াৰ কাৰণে। তো ইয়াৰ এলিজিবিলিটি কি হ'ব চাওক। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, দ্য কেণ্ডিডেট হেভ পাছড অৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 10+2, আপুনি পাছ হ'লেই আপুনি এছিষ্টেণ্ট SI কাৰণে এপ্লাই কৰিব পাৰিব, আৰু হেড কনষ্টেবলৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ লিমিট কিমান বিচাৰিছে চাওক, 18 পৰা 25 বছৰ হ'ব লাগিব আপোনাৰ, 18 পৰা 25 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু চিডিউল কাষ্টৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ, এনেকুৱা এজ ৰিলেক্সেশ্যন আছে ইয়াৰ। তো এইখিনি আছিল CISFৰ আপোনাৰ
পোষ্টখিনি। তো ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই চলি আছে, অনলাইন এপ্লাই কৰক। আৰু ইয়াৰ আপোনাৰ চিলেকশ্যন প্ৰচেছ ছেইম হ'ব, ফিজিকেল হ'ব আৰু আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তাহক এতিয়া নেভিত কি পদ ওলাইছে সেইখিনি আমি চাওঁ। তো চাওক, নেভিত চাব পাৰি আছে আপোনালোকে কিছুমান পদ ওলাইছে। তো নেভিত আপোনালোকৰ পদ ওলাইছে নাবিক জেনেৰেল ডিউটি, নাবিক ডমেষ্টিক ব্ৰেঞ্চ আৰু য়াত্ৰিক, এই 3টা পোষ্ট ওলাইছে আপোনালোকৰ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি কি বিচাৰিছে, নাবিকৰ কাৰণে 10+2 হ'ব লাগিব, মেথছ ফিজিক্স কেমেষ্ট্ৰি লাগিব। আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে 10 ক্লাছ পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু য়াত্ৰিকৰ কাৰণে 10 ক্লাছ পাছ হ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ এইখিনি দিয়া আছে আপোনালোকৰ মানে কি পোষ্ট আছে বিষয়ে ভালকৈ দিয়া আছে। তো এজ লিমিট কিমান বিচাৰিছে, 18ৰ পৰা 22 হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰেষ্ট্ৰিকশ্যন আছে, SC ST 5 বছৰ আৰু OBC 3 বছৰ। তো ইয়াত কেটেগৰী ৱাইজ পদসমূহ ভাগ কৰি দিয়া আছে। চাওক, টোটেল পদ আপোনাৰ আছে 225টা আছে নাবিকত, ডমেষ্টিক ব্ৰাঞ্চ নাবিকত 40টা, আৰু য়াত্ৰিকত মেকানিকেল 10টা 16টা, আৰু য়াত্ৰিক ইলেক্ট্ৰিকেল 10টা, আৰু য়াত্ৰিক ইলেক্ট্ৰনিক্সৰ আপোনাৰ 9টা পদ আছে। এইখিনি ইয়াত পদ আছে। তো ইয়াৰ পে স্কেল কিমান হ'ব এইটো জনাই দি আছোঁ। আহক, ইয়াত চিলেকশ্যন প্ৰচেছ দি আছে, কেনেকৈ চিলেকশ্যন হ'ব। 2টাৰ চিলেকশ্যন হ'ব আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আৰু আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব। ইয়াত দি আছে চাওক ৰিটাৰ্ণ এক্সামৰ কথা। ফাৰ্ষ্ট কেণ্ডিডেট ৰিটাৰ্ণ এক্সাম বেছ অন কম্পিউটাৰ বেছ এক্সাম হ'ব। তো আপোনালোকৰ ফিজিকেল টেষ্ট কি হ'ব, 1.6 কিলোমিটাৰ ৰান হ'ব, 2 স্কোৱাড আপছ উঠক বেঠক হ'ব, 10টা পুছআপ হ'ব, এনেকৈ আপোনালোকৰ ইয়াত ফিজিকেল হ'ব। তো এইখিনি আছিল আজিৰ পদসমূহ। তো বন্ধুসকল বহুত ভাল পদ হয়, আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। তো মোটামুটি আপোনাৰ 2000 পদ ওলাইছে। তো এইখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যি কেণ্ডিডেট ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আছে আপোনালোকে এপ্লাই কৰক। তো আজিৰ ভিডিঅ'টো ইমানটো আছিল বন্ধুসকল। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল।